সেই দিনাটি 20 ফেব্ৰুৱাৰী মোৰ অঞ্চলে কেইজনমান ছোৱালী আছে ক'লে যে সিহঁতক কিন্তু মই এটা এনজিঅ'ৰ কামত কমপ্লিট মই হ'ব বুলি ওচৰৰে থকা হোটেল চাহ খাবলৈ মাতিলে চাহ খাই থাকোঁতে সংস্কাৰ দিয়া ছোৱালী ডিঙিতেৰে য'ত থকা ৰুমলৈ মাতি লৈ গৈছে তাৰপিছত কি ঘটিছে মই আকৌ ক'ব পৰা নাছিলো ক'ব পৰা নাছিলো ছোৱালীজনীয়ে ভিতৰত হেঁচুকত পৰি কান্দি আছে শুকাই কৈছিল ছোৱালীজনীয়ে চিঞৰি চিঞৰি কৈছিল কিয় আপুনি মোৰ যেনেকুৱা সৰ্বনাশ কৰিলে কিয় কিয় গল্প নহয় যদি এয়া গল্প নহয় এয়া মোৰ জীৱনৰ এক কলংকিত অধ্যায় ছোৱালীজনীয়ে মোৰ কথা হোটেলৰ মেনেজাৰক কৈ দিম বুলি কৈছিল ছোৱালীজনী খাতে ভৰি ধৰি শান্ত হ'বলৈ কৈছিল কিমান টকা লাগে কিমান দিম বুলি কৈছিল হঠাৎ গুচি আহিল মোৰ মানুহ আৰু তাৰ পৰা এতিয়া মোক কয় আপুনি এতিয়া যাব পাৰে ভয়ে ভয়ে ওলাই আহিছিলো মই ওলাই আহিছিলো তোমাক যে মই কৈছিলো মোৰ গাটো বেয়া সেইদিনাৰ ঘটনা এইদিনা মই ভৱিষ্যতে কলো ইয়াতে মোক এজন মানুহে কৈছিল মই আহিবলৈ কোৱাত মোৰ ৰুমলৈ মই গ'লে এজন শান্ত যোৱাকালি হোটেলৰ কথাটা তোৰ ভিডিঅ' ফুটেজ এটা মোক দেখুওৱা যে শিলাবৃষ্টি হৈ মোৰ মূৰত বজ্ৰপাত পৰিছিল মই কঁপি উঠিছিলো কৈছিল আপোনাৰ দৰে মানুহে এনেকুৱা ঘৃণনীয় কাম কৰিব আৰু এইটো আজিৰ নিউজত ব্ৰেকিং নিউজ হৈ ওলাব বুলি মই সাংবাদিছিলোঁ হাতে ভৰি ধৰি কাষতে বিনতি কৰি কৈছিলো যিমান টকা লাগে কিমান দিম বুলি অনুৰোধ কৰিছিল সাংবাদিকজনে মোক বিভিন্ন কৌশলেৰে বহুত টকা লৈ বহুত আজি বিয়াৰ কাৰণে ঠিক কৰি থোৱাকে 50 টকাও তাক মই দি দিলো সংসাৰ ধ্বংস হৈ যোৱাৰ বয়স মই আজি নিজে নিজৰ ওচৰত লজ্জিত হৈ পৰিছো শেষ হৈ যাব মোৰ সংসাৰ মানুহবোৰে